আজি হ'ল বহাগৰ 14 তাৰিখ আৰু আজি আছে বিহু। তো সকলোকে হেপী বহাগ বিহু। বিহুৰ বাবে ৰাতিপুৱাই ঘৰত বনাই আছে এদিকে মাছ, মাংস, দাইল পূৰা মানে খানা। তাৰপিছত এদিকে মই ভণ্টি আৰু মই ওলালোঁ জলত গাখীৰ দিবৰ কাৰণে, কাৰণ মানে এইটো এটা নিয়ম আগৰ পৰাই চলি আহিছে, তো পালন কৰিব লাগে। এদিকে হ'ল আমাৰ এইটো চিকু চেৰুৱাজেদি শুই আছে আৰু ৰাতিপুৱা উঠি মোক লগাই দিলে গাড়ীখন ধোৱা কামত। তো গাড়ীখন অলপ চিকচিকীয়া হৈ আছে। এদিকে মানে আমাৰ নদীলৈ যোৱা ৰাস্তাটো বহুত বেয়া হৈ গৈছে, কাৰণ এদিকে ৰাস্তা বনাই আছে। যোৱাৰ পিছত এদিকে মই প্ৰাৰ্থনা কৰি মই জলত দিলোঁ গাখীৰ ঢালি। তাৰপিছত আমি গ'লোঁ ওপৰলৈ, বহুত কষ্টকৈ আহিবলগীয়া হয়। তাৰপিছত খালোঁ এদিকে মিঠাই, তিলটো বেষ্ট। এদিকে মই দৈখিনি অলপ ঘুটি ল'লোঁ। তাৰপিছত কাকা এটাৰ কাৰণে দুনাত আমি ভাত লৈ গৈ আছোঁ পুখুৰী পাৰত দিব, এইটো মানে এটা নিয়ম আৰু। এদিকে মায়ে কি বিচাৰি আছে নাজানো, আৰু সেইটো কাৰণে মই আমাৰ পুখুৰী পাৰতে বহি লৈ এনজয় কৰিলোঁ ভিউটো। মানে এইটো টাইমত কিবা ভাল লাগে পুখুৰী পাৰত বহি লৈ। তাৰপিছত মায়ে বিচাৰি হোৱাত আমি পালোঁগৈ ঘৰ, মানে গধূলি হোৱাত জ্বলাব লাগে জগা। মায়ে এদিকে জগা ধৰি আছে আৰু এদিকে ভণ্টিয়ে জ্বলাই আছে ধূপ ধূনা, মানে ধূনা জ্বলাই আছে। আৰু গধূলি টাইমত বিহু ভিউটো কিবা এটা ভাল লাগে, মানে জগা ধুই থৈ দিয়ে ৰাস্তাটো, ভাল লাগে কিবা এটা। তাৰপিছত ঘৰলৈ আহি মই চালোঁ অগেইন দ্য ককৰোচ। তো নেক্সট ব্লগত আকৌ লগ পাম, তেতিয়ালৈকে থেংকছ ফৰ ৱাচিং, বাই।